Hello everyone, সকলোকে গুড ইভিনিং। সকলো বন্ধু বান্ধৱীলে মোৰ আকৌ এটা মিনি ব্লগলৈ আদৰণি জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল, মোৰো ভাল। এতিয়া সন্ধিয়া সময় মই চাহ একাপ খালোঁ, খাই পেলাই এইখিনিতে বহি আছোঁ আৰু বহি মই এটা ভিডিঅ' চাই আছিলোঁ। মই ভাবিলোঁ আজি মিনি ব্লগ হিচাপে আপোনালোককো দেখাওঁ, যিহেতুকে আপোনালোক মোৰ ফেমিলি মেম্বাৰৰ নিচিনা। এতিয়া মই যি কৰোঁ, যি খাওঁ, যি চাওঁ, আপোনালোককো অকণমান তাৰে আভাস দি যাম, আপোনালোকেও চাব আৰু চাবতো চাবই, লগতে ছাবস্ক্ৰাইবো কৰিবচোন, তেতিয়া মোৰ মনটো ভাল লাগে। মানে অন্য নহয়, মই নতুনকৈ খুলিছোঁতো, গতিকে বেলেগৰ ছাবস্ক্ৰাইবাৰ বহুত দেখোঁ, মোৰ কমকৈ থাকে, মোৰ অলপমান হতাশ লাগে। গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰি যাব, তেতিয়া মোৰ মনটো ভাল লাগিব আৰু মোৰ নতুন কণ্টেণ্ট বনাবৰ কাৰণে, নতুন জেগাত যাবৰ কাৰণে মানে অলপমান উৎসাহ পাম। আজি মানে মিনি ব্লগটোত মই যিটো ভিডিঅ' দিম, সেইটো ভিডিঅ' আমাৰ ইয়াৰ নহয়, সেইটো হৈছে চাউদি আৰবৰ ভিডিঅ' হয়। মোৰ মিষ্টাৰ তাত থাকে, তাত থাকি পেলাই তালৈ মানে এটা মলত গৈছিলে। মলৰ মানে এটা পাৰ্টত আছিলে পেটছৰ এখন দোকান। মই যিহেতুকে জীৱ জন্তু খুব ভাল পাওঁ, সেইটো কাৰণে মিষ্টাৰে অকণমান ভিডিঅ' কৰি পেলাই মোলৈ দিলে। চাউদি আৰব এনেকুৱা নহয় যে তাত জীৱ জন্তু মানুহে নোপোহে, চবেই চব পোহে। মইনা চৰাই, কুকুৰ, মেকুৰী, বাঘ, সিংহ, ঈগল চব পোহে। আৰু গতিকে তাত পেটছৰ ইমান ধুনীয়া দোকান আছে, যিখন দোকান আমাৰ ইয়াৰ নিচিনা, খাইলাখ আমাৰ ইয়াৰ নিচিনা। মই সেইকাৰণে অকণমান তাতো মানে মোৰ নিজৰ ইয়াৰ জেগাবিলাকৰ নিচিনা অলপমান ফিল লাগিলে, তাৰ কাৰণে মই ভাবিছোঁ আপোনালোকক অকণ দেখাওঁ, আপোনালোকেও চাব। আগতে তেনেকুৱা জীৱ জন্তু ভিডিঅ' ঢেৰ দিয়ে মোক, তাৰপৰা তাত জু আছে, তাত গৈছিলে, তাৰপৰা ভিডিঅ' ঢেৰ দিছিলে। তেতিয়া ভিডিঅ'বিলাক তেতিয়া মই ইউটিউব কৰাও নাছিলোঁ আৰু মোবাইলত আছিলে, মোবাইলৰ পৰা কিবাকিবি হৈ পেলাই ডিলিট হৈ গ'লগৈ। এতিয়াৰ পৰা যদি তেনেকুৱা কিবা দেখে আপোনালোকক শ্বেয়াৰ কৰিম, আপোনালোকে চাব। আৰু আজি মই তাৰে অকণমান দেখাম, আপোনালোকে চাবচোন কেনেকুৱা লাগে ক'ব, আৰু প্লিজ ছাবস্ক্ৰাইব কৰি যাব দেই। এইবিলাক কুকুৰৰ এইবিলাক বেলবিলাক যে কিমান দেখিছা, ভেৰাইটিজ বেল আছে। এইবিলাক বেলবিলাক কিমান, চব বেলে এইবিলাক চব বেলে বেল। এইবিলাক খাদ্য, কুকুৰ মেকুৰী দেখিছা, বহুত লম্বা। সেইবিলাক সজাবিলাক এইবিলাক এইটো হৈছে শ্বপিং মলটোৰ নাম। তাকে আপোনাক এই ভিডিঅ' ক্লিপটো দিছোঁ এইটো কাৰণে, আমাৰ ঘৰত লগাব হৈছিলে স্মাৰ্ট মিটাৰ দুজন মানুহ, তাৰে এজনক আমাৰ তেনিয়ে কামুৰিলে, দাঁত এটা বহালে বাৰু। তাৰপিছত তাকে দুচাটমান তাক দিলোঁ যে, সি মন বেজাৰ কৰি পেলাই সেয়া মোৰ কোচত বহি শুই আছে। মনটো বেয়া, পিটিলোঁ যে মই। তাকে অকণমান দেখালোঁ আপোনালোকক। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব